কোটি কোটি বছৰৰ আগতে যেতিয়া মানুহৰ উৎপত্তিয়ে হোৱা নাছিল, তেতিয়া পৃথিৱীত কেৱল অভয়াৰণ্যই ভৰা আছিল। কিন্তু মানুহৰ উৎপত্তি হোৱাৰ পিছত গছ-গছনি কাটিবলৈ আৰম্ভ কৰিলে। লাহে লাহে ডাঙৰ অভয়াৰণ্যসমূহ কমি আহিবলৈ ধৰিলে। কিন্তু এতিয়াও বহুত ডাঙৰ ডাঙৰ অভয়াৰণ্য আছে। জানো আহক এনে 5খন ৰহস্যময় অভয়াৰণ্যৰ বিষয়ে। নাম্বাৰ 5, কংগো ৰেইনফৰেষ্ট, আফ্ৰিকা। 20,23,428 বৰ্গ কিলোমিটাৰে ভৰা এই অভয়াৰণ্যখন আকাৰত আলাস্কা আৰু দক্ষিণ আফ্ৰিকাতকৈও ডাঙৰ। এই অভয়াৰণ্যখনত 10,000তকৈও অধিক প্ৰকাৰৰ গছ-গছনি পোৱা যায়, যিটো পৃথিৱীৰ অন্যান্য সকলো অভয়াৰণ্যতকৈও বেছি। বন্ধুসকল, কংগো ৰেইনফৰেষ্টত প্ৰায়ে বৰষুণ হয়। সেইকাৰণে কংগো অভয়াৰণ্যয়েদি পাৰ হৈ যোৱা নদীত 500তকৈও অধিক প্ৰকাৰৰ মাছ পোৱা যায়। অভয়াৰণ্যখন যিমান ডাঙৰ সিমান ভয়াৱহ। ইয়াত পোৱা পিৰানা মাছে মুহূৰ্ততে মানুহ মাৰি পেলাব পাৰে। বন্ধুসকল, কংগো অভয়াৰণ্যত 1000বিধ প্ৰজাতিৰ চৰাই-চিৰিকটি আৰু 500তকৈও অধিক প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী পোৱা যায়। নাম্বাৰ 4, টাইগাৰ ফৰেষ্ট, এছিয়া, ইউৰোপ এণ্ড নৰ্থ আমেৰিকা। বন্ধুসকল, 1,22,00,000 বৰ্গ কিলোমিটাৰে ভৰা এই অভয়াৰণ্যখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ অভয়াৰণ্য বুলি ক'লেও ভুল নহ'ব। এই অভয়াৰণ্যখন এছিয়াৰ পৰা ৰাছিয়া, কানাডা, ইউৰোপ, উত্তৰ আমেৰিকালৈকে আগুৰি আছে। কিছু কিছু অংশ আণ্টাৰ্কটিকালৈও বিয়পি আছে। বন্ধুসকল, টাইগাৰ অভয়াৰণ্যখন যদি জোখা হয়, তেতিয়া ভাৰত আৰু চীনৰ মুঠ মাটিকালিৰ সমান হ'ব। এই অভয়াৰণ্যখন উত্তৰ গোলাৰ্ধৰ সমীপত হোৱা হেতু এইখন আটাইতকৈ ঠাণ্ডা অভয়াৰণ্য। টাইগাৰ অভয়াৰণ্যখনত প্ৰায় বৰফৰ বৰষুণ হৈ থাকে, যাৰ কাৰণে ইয়াৰ তাপমান সদায় মাইনাছত থাকে। সেইটো কাৰণেই ইয়াত বহুত কম জীৱ-জন্তু জীয়াই থাকিব পাৰে। এই অভয়াৰণ্যখন ঠাণ্ডাৰ বাবে কেৱল 2 বা 3 প্ৰকাৰৰ গছ-গছনিহে পোৱা যায়। নাম্বাৰ 3, চাউথ আমেৰিকা, মিণ্ডো ক্লাউড ফৰেষ্ট। বন্ধুসকল, এই অভয়াৰণ্যখন দক্ষিণ আমেৰিকাত অৱস্থিত। এই অভয়াৰণ্যখনে 260 বৰ্গ কিলোমিটাৰ আগুৰি আছে। এই অভয়াৰণ্যখন আমাজনৰ পিছতে আটাইতকৈ ঘন অভয়াৰণ্য। এই অভয়াৰণ্যখন সদায় ডাৱৰেৰে আগুৰি থাকে। সেয়েহে এই অভয়াৰণ্যখনক ক্লাউড ফৰেষ্ট বুলিও কোৱা হয়। বন্ধুসকল, এই অভয়াৰণ্যখনত 1500তকৈও অধিক প্ৰজাতিৰ পশু-পক্ষী পোৱা যায়। এই অভয়াৰণ্যখনত 12 মাহে পানী হৈ থাকে বাবে সকলোতকৈ বেছি কীট-পতংগ এই অভয়াৰণ্যখনত পোৱা যায়। নাম্বাৰ 2, ট্ৰপিকেল ৰেইন ফৰেষ্ট অফ চিচুৱাঙৱানা, এছিয়া। বন্ধুসকল, এই অভয়াৰণ্যখন চীনৰ দক্ষিণ অংশত অৱস্থিত। এই অভয়াৰণ্যখনে 2402 বৰ্গ কিলোমিটাৰ মাটি আগুৰি আছে। বন্ধুসকল, এই অভয়াৰণ্যখনত 3500তকৈও অধিক প্ৰকাৰৰ গছ-গছনি আৰু জীৱ-জন্তু পোৱা যায়। এইটো জানি আচৰিত হ'ব যে দক্ষিণ এছিয়াৰ জীৱ-সন্তুলনত 50%তকৈও বেছি এই অভয়াৰণ্যৰ যোগদান আছে। নাম্বাৰ 1, টংগাছ, নৰ্থ আমেৰিকা। বন্ধুসকল, এই অভয়াৰণ্যখন 78,000তকৈও অধিক বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে। এই অভয়াৰণ্যখন শ্ৰীলংকা দেশখনতকৈও ডাঙৰ। বন্ধুসকল, এই অভয়াৰণ্যখনলৈ বছৰটোত 1 কোটিতকৈও অধিক ভ্ৰমণকাৰী আহে। এই অভয়াৰণ্যখনত পশু-পক্ষী, জীৱ-জন্তু থকাৰ উপৰিও আদিবাসীসকলৰ বসবাস আছে। ইয়াত 75,000তকৈও অধিক লোক বেলেগ বেলেগ 35টা আদিবাসী সমুদায়ত বসবাস কৰে। বন্ধুসকল, যদি আপোনালোকে আজিৰ আমাৰ এই ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টো লাইক কৰিব আৰু এনে ভিডিঅ'সমূহ পাই থাকিবলৈ কাষত থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব আৰু বেল আইকনটো ক্লিক কৰি অল অপশ্যনটো চিলেক্ট কৰিব। ধন্যবাদ।